কবিতাৰ শিৰোনাম সাম্প্ৰদায়িকতা। ৰচনা ইছমাইল হুছেইন। সাম্প্ৰদায়িকতা। মোক পদাঘাত কৰা, যুগে যুগে তোমাৰ প্ৰজন্মৰ তেজত ঢালিছো বিষ। মগজুত ৰোপণ কৰিছো বিভেদৰ বীজ। হে মানৱতা, মোক পদাঘাত কৰা, মোক দাহ কৰা। মই তোমাৰ ঘৰ আৰু বসতি জ্বলাইছো, মন্দিৰ জ্বলাইছো, মছজিদ জ্বলাইছো। মন্দিৰৰ পৰা বিতৰণ কৰিছো হৰে কৃষ্ণ হৰে ৰাম নাম, মছজিদৰ পৰা আজান। মোক বেত্ৰাঘাত কৰা, মই জামাত আৰু সংঘ পৰিয়ালৰ প্ৰতিনিধি। মই মুছলমান হৈ পৰিভ্ৰমণ কৰিছো গাজীপুৰৰ পৰা পাকিস্তান, পাকিস্তানৰ পৰা থিতাপি লৈছো ঢাকাত। আকৌ হিন্দু হৈ হিন্দু প্ৰদেশৰ পৰা আহিছো অযোধ্যাত। মই মিৰাটত আছিলো, মোৰাদাবাদতো আছিলো, মুম্বাইতো খেলিছো ধৰ্মৰ ৰং চালি। ৰামৰ কথা কৈ মহম্মদৰ বুকুত মাৰিছো চুৰি। বংগ হৈ পৰিভ্ৰমণ কৰোঁতে মোক সোধা হৈছিল শ্ৰী চৈতন্য আৰু কবিৰ কোন। অসমলৈ আহিব খোজোতে মোক সোধা হৈছিল শ্ৰী শংকৰদেৱ আৰু আজান ফকীৰ কোন। মইতো এনে কোনো মহাপুৰুষৰ নাম নেজানো যাৰ স্মৰণে কঢ়িয়াই সম্প্ৰীতিৰ বতৰা। মইতো এনে কোনো কথাই নেজানো যাৰ বাবে অক্ষত থাকে মন্দিৰ অথবা মছজিদৰ চূড়া। মোৰ এটাই মাথোন কাম, সৃষ্টিৰ সৌধবোৰ ধ্বংস কৰা। মই হত্যা কৰোঁ মাকৰ বুকুৰ শিশুৰ কথা, মই হত্যা কৰোঁ সেউজ সপোন স্বাধীনতা। মোক তুমি হত্যা কৰা হে মানৱতা, মোৰ নাম